হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই পৰি আপোনালোকে চাই আছে দা পৰিধি ব্লগ আৰু সময় হৈছে এতিয়া 2:30 আৰু মই গৈ আছোঁ ৰানিং কৰিবলৈ আৰু বহুত দিন হ'ল মানে ৰানিং কৰা নাই এইকেইদিন মানে অকল ঘূৰি ফুৰোঁতে গৈছে সেয়ে ভাবিলোঁ আজি ৰানিং কৰোঁগৈ আৰু এটা কথা মানে মই যেতিয়া ৰানিং কৰিব নাযাওঁ ন মোৰ ভৰি হাতবোৰ কিবা কামুৰি ধৰি থাকে মানে ৰানিং কৰি যদি ৰানিং নকৰা হয় ন তেতিয়া বহুত মানে ভৰি হাতবোৰ বিষায় আৰু মই এতিয়া খোজকাঢ়ি গৈ আছোঁ আগত বৰ্তাহঁতৰ পুতেকটো ৰখি আছে আৰু আজি মই চেণ্ডেল পিন্ধি আহিছোঁ কাৰণ বতৰটো দেখিছে ডাৱৰীয়া ফিল্ডখনো মানে বেয়া হ'ব পাৰেতো সেইকাৰণে আৰু ময়ো পাই গ'লোহি মেইন ৰাস্তা আৰু আমি মানে আমাৰ নিজৰ ফিল্ড আছে দৌৰিবৰ কাৰণে কিন্তু মানে 300 মান হ'ব ফিল্ডখন সেয়ে মানে গোগামুখ ফিল্ডত দৌৰিবলৈ যাওঁ আৰু মামাহঁতো আগত ৰখি আছে আমি দুটা এতিয়া বাইকত যাম আৰু আমিও আহি পাই গ'লোহি ভেবেলি এইখনে হৈছে ভেবেলি আৰু এতিয়া আমি এই চাইডে সোমাই যাব লাগিব আগত কাৰণ ল'ৰা ছোৱালীবোৰ ৰখি আছে যে সেইকাৰণে আৰু আমিও আহি মানে অলপমান টাইম ৰখি দিছোঁ মানে মামাহঁতৰ ঘৰত এইটো মামাহঁতৰ পদূলি মামা এতিয়ালৈকে অহা নাই আৰু আমি আজি দৌৰিব গৈ আছোঁ মহৰি কেম্প মানে গোগামুখতে আছে গোগামুখত ডাঙৰ এখন ফিল্ড হয় আমি আগতে দৌৰিব আহিলে সেই চাইডে যাওঁ মানে সেইফালে এখন ফিল্ড আছে আজি নাই যোৱা তাত কাৰণ সেই ফিল্ডখন সৰুটো সেইকাৰণে ইমান টাইমটো হেৰি কৰিবলৈ নহয় মানে তাত মানে ফিল্ডখন ডাঙৰ সেইকাৰণে তাত দৌৰি ভাল লাগে আৰু আমি খুব বেছি ল'ৰা 7-8টা মান আৰু মই যাম লগত আৰু আজি ৰানিং কৰি আছোঁ আৰু ৰানিং স্পীড বঢ়াবলৈ হ'লে কি এক্সাৰচাইজ কৰিবলৈ হয় আৰু জাপ বেছি মাৰিবলৈ হ'লে কি এক্সাৰচাইজ কৰিবলগীয়া হয় আপোনালোকক যিমান পাৰোঁ সিমানকণ দেখুৱাই থাকিম মই এইফালে মামাও আহি পাই গ'ল আৰু ল'ৰা ছোৱালী আহিবলৈ আছে যে সেইকাৰণে আমি অলপমান টাইম ৰখি দিছোঁ এইডোখৰতে তই পাপা নিচিনা চাকৰি নকৰ নি নালাগে নি তোক কেলে কি চাকৰি কৰিবা গাড়ী চলাবি পাপা পুলিচ নকয় নেকি নো ৰানিং কৰিব যামা একেলগে যামা এই যাওঁ আমি ওলাই থাকোঁ ফিল্ডলৈ এইফালে আগত মামাহঁত গৈ আছে কেইটামান যাব ল'ৰা ঐ 10টামান আগত উঠিব নেকি নো গৈ থাকোঁ বোলে দেখুৱাই আছোঁ আজি যিমান পাৰোঁ আপোনালোকক ডিম্পিবা নাযায় ক'ত আছে সেইফালে আমি আহি পাই গ'লেহি মইনাপাৰা আগত মামাহঁত গৈ আছে তাৰপিছত আমি দুটা গৈ আছোঁ পাছে আহি পাই গ'লেহি গোগামুখৰ পৰা আৰু কিমান দূৰ আছে ঐ 7 কিলোমিটাৰ মই আজিলৈকে মহৰি কেম্পত ফিল্ডত গৈ পোৱা নাই মানে মামাই নিছে কিন্তু মই টাইম পোৱা নাই কেতিয়াবা কলেজ যাওঁ কেতিয়াবা NCC ক্লাছ থাকে আৰু কেতিয়াবা ফুৰিব গুচি যাওঁ মানে ফুৰাটো মেইন ন আৰু এইখনেই হৈছে গোগামুখ চাৰিআলিখন বেছি ডাঙৰ নহয় গোগামুখ চাৰিআলিখন আৰু এতিয়া আমি কোন চাইডে যাব লাগিব কোন চাইডে এইটো চাইডে গৈ থাকোঁ এতিয়া আমি যাব লাগিব NSPC ৰোড এইটো NSPC ৰোডত গ'লে মহৰি কেম্প ফিল্ডখন পোৱা যাব আৰু আপোনালোকক যে কৈ আছোঁ আমাৰ লগত মামা আহিছে আপোনালোকে ভাবিছে চাগে মামা কিয় কৈছে মামা আছাম পুলিচৰ চাকৰি কৰি আছে আৰু যিহেতু ইণ্টাৰভিউ পাইছে সি আপোনালোকক গম পাইছে মামাই সেয়েহে মানে ওচৰ চুবুৰীয়া যিমানকেইখন গাঁও আছে মানে যিমান পাৰিছে ল'ৰা ছোৱালী গোট খুৱাই মানে এটা জেগাত মানে শাৰীৰিক শিক্ষা অনুশীলন দিছে সেয়েহে মানে আজিও ল'ৰা ছোৱালী 10টামান হ'ব মিলাই আৰু আগতে মামাহঁতে কমেও 4 মাহ মানৰ আগৰ পৰা এই শাৰীৰিক অনুশীলনটো দিয়াই আছে আৰু এতিয়া মানে কলেজ আৰু স্কুল খুলিছে ন সেইকাৰণে প্ৰায় ল'ৰা ছোৱালী নিজৰ ৰুমত আছে আৰু কলেজত গৈছে ন সেইকাৰণে মানে ল'ৰা ছোৱালী কমি গৈছে আৰু মামাক আপোনালোকক ফিল্ডত গৈহে লগ কৰাম কাৰণ মামা আগত ল'ৰা ছোৱালীখিনি লৈ গাড়ীত গৈ আছে আমি দুটা বাইকত আহি আছোঁ সেইফালে আমিও আহি পাই গ'লোহি মহৰি কেম্প ফিল্ড আৰু অলপমান আগত যোৱা হ'লে আমি NSPC পালোগৈ হ'লে ফিল্ডখন কিন্তু ডাঙৰ আছে আকৌ দেই সেইফালে আমাক গুৰু বহি আছে আপোনালোকক যে কৈছিলোঁ মামাৰ কথা এয়া হৈছে আমাৰ মামা মানে আমাক গুৰু কিবা এটা কৈ দিয়ক সকলো ফিল্ডলৈ দৌৰিবলৈ আহক সকলোকে সুন্দৰ চাকৰি প্ৰয়োজন আছে গতিকে সকলো আহক চাকৰি ল'বা ন চাকৰি ল'বা ন এটি লাষ্ট কৰিছা চোৱা আকৌ দিবিবা চাকৰি নালাগে তোমাক লাষ্ট কৰিছা নেকি তুমি খৰিৰা ইমান টাইম কৰিলা যে তুমি ছোৱালী চাই আছিলা চাইমত খাই আহিছা তুমি খাই আহিলা নিব আজিলৈকে ময়ো মহৰি কেম্প আহি পোৱা নাই মানে মহৰি কেম্প ফিল্ডত আহি পোৱা নাই সেয়ে মানে অকণমান খোজকাঢ়ি চাই লৈছোঁ ফিল্ডখন কিমাননো দৌৰিব পাওঁ চাই লওঁ তুমি আহিছানে আহিছা মোৰ ভাগৰ ভৰিকেইটা তামাম বিষাই আছে মই দৌৰিব পাৰিম নে নাজানো আজি एक दो तीन
7 1 2 2 যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ময়ো ৰানিং কৰি লওঁ এতিয়া মামাই কেমেৰা ধৰিব ছোৱালীখিনি দৌৰিব লাগিব 4 পাক দৌৰিব লাগিব 7 মিনিটত ল'ৰা দৌৰিব লাগিব 8 পাক 11 মিনিটত যোনে যোনে নোৱাৰে ইয়াৰ পৰা ভেবেলিলৈকে 14 কিলোমিটাৰ গতিকে 14 কিলোমিটাৰ ইয়াৰ পৰা ভেবেলিলৈকে খোজকাঢ়ি যাবলৈ মোক গাড়ীত নিয়া নহ'ব গতিকে একচাত টানি পজিশ্যন চোৰ কৰ দৌৰ ফাৰ্ষ্ট স্পীড ষ্টেপ বাই ষ্টেপ মজা ৰানিং ষ্টাৰ্ট হৈ গ'ল ময়ো 5 পাক দৌৰিলোঁ 5 পাক দৌৰিলোঁ প্ৰথমতে 4 পাক দৌৰিলোঁ লাষ্টত আৰু এপাক এনেই লাহে লাহে দৌৰি দিছোঁ আৰু তাৰপিছত আৰু দৌৰাৰ পিছত কি মানে শাৰীৰিক শিক্ষা কি ব্যায়াম কৰে আপোনালোকক দেখুৱাই আছোঁ মাৰা 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 বহি যাওঁ এক দুই লগত মানে যেতিয়া দৌৰিব আহোঁ ন তেতিয়া চবেই হাঁহি ধেমালি কৈ থাকে ন তেতিয়া কিবা এটা মানে বহুত ভাল লাগে গ্ৰুপ পাতি যাবচোন দৌৰিবলৈ ফিল্ডত মজা লাগে প্ৰেম চেম বাদ দিয়া মোৰ দৰে ফিল্ডত আহা আমাৰো দৌৰি মেলি হৈ গ'ল তাৰপিছত যিখিনি ব্যায়াম কৰে সেইখিনিও কৰিলোঁ তাৰপিছত এতিয়া জাপ মাৰিব গৈ আছোঁ কোনে কিমান জাপ মাৰে আপোনালোকক দেখুৱাই আছোঁ ব'লক সেইফালে জাপ মাৰিছে তাৰ কাষতে মানে ভলীবল খেলি আছে চব ল'ৰাই আৰু আমি এতিয়া জাপ মাৰিমগৈ তাতে জাপ মৰা ট্ৰেক আছে বনাই থৈ দিয়া আছে গৈ আছোঁ জাপ মাৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ ব'লক এইটোৱে হৈছে জাপ মৰা ট্ৰেকটো এডাল ছোৱালীৰ কাৰণে চিন হ'ব পাৰে এইটো ল'ৰা মই জাপ এচাত মাৰি চাওঁগৈ ট্ৰাই কৰোঁ হয় এডাল চেলেঞ্জ মানে এডাল চেলেঞ্জ কৰিছে এডাল যোনে পাৰ কৰিব পাৰে আমাৰো জাপ চাপ মাৰি হৈ গ'ল আমিও ঘৰলৈ বুলি ওলাই থাকোঁ আৰু কাৰণ মানে আজি অলপ সোনকালে গৈছোঁ মামা ভাগৰ ডিউটি আছে যে 5টা বজাৰ পৰা সেইকাৰণে অলপ সোনকালে যাওঁগৈ আৰু ঘৰলৈ দেখিছা জোতা পিন্ধি নাহিলোঁ কাৰণে কি মজা হ'ল পানী আছিলে নহয় ভৰিতে ইয়াতে ধুই যাওঁ আৰু আমি ঘৰলৈ ওলাই থাকোঁ আৰু বাই বাই ঘৰলৈ বুলি আহি আছোঁ এইখিনিয়ে কথা এষাৰ কওঁ আজিকালি দিনত কোনো কাৰো কাৰণে চিন্তা নকৰে আৰু আমাৰ কাৰণে যে মামাই ইমান কষ্ট কৰিছে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁ ৰাতিটো নাইট ডিউটি কৰি আমাক ৰাতিপুৱা ৰানিং কৰাবলৈ লৈ যায় আৰু আবেলিও ৰানিং কৰাবলৈ লৈ যায় আৰু মামাই আমাৰ কাৰণে যেনেকৈ কষ্ট কৰি আহিছে আমিও কষ্ট কৰি যাম আৰু যোনে যোনে এবাৰ ইণ্টাৰভিউ দিবা আৰু কষ্ট কৰি আছা চবলৈকে অল দ্য বেষ্ট থাকিলে সন্ধিয়া হ'ল দেখিছে সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব